আপোনালোকৰ বিহু কেনেদৰে গৈছে? মই এবাৰ ওলাইছোঁ গাভৰু বিহু মাৰিবলৈ। এইফালে আমাৰ ঢুলীয়া ভণ্টিয়ে ঢোলটো লৈ ওলাই আহিছে। সৰুতেই যি হুঁচৰি মাৰিছিলোঁ, এতিয়া আৰু ডাঙৰ হ'ল, চব ভাগে ভাগে কৰ্মক্ষেত্ৰত, পঢ়া ক্ষেত্ৰত। এই বিহু দিনকেইটাতেই যেন লগ পায় সকলো একেলগে। সেয়েহে ভাবিলোঁ এনেই থকাত কেনে হুঁচৰি এপাকে মাৰি আহোঁ। আজিকালি খুব গাঁওবোৰত হুঁচৰি বা গাভৰু বিহুৱে হওক খুব কমেই দেখা পোৱা গৈছে। গাঁৱৰ হুঁচৰিযোৰা চহৰলৈহে চোন গতি কৰিছে। বাৰু যি কি নহওক, আমি ফূৰ্তি কৰিবলৈ বুলিয়েই ওলাই আহিলোঁ। আৰু এয়া প্ৰথম ঘৰত সোমাইছোঁ এনেদৰে, আৰু এয়া আমাৰ ৰঙিলী পঙিলীয়ে নাচিবলৈ ষ্টাৰ্ট কৰিছে। আনফালে এয়া আশীৰ্বাদ দিবলৈ লৈছে। কিবা এটা যে শৈশৱৰ দিনকেইটালৈহে মনত পৰি গ'ল। বাৰু যি কি নহওক, আমি এনেদৰে এঘৰ দুঘৰকৈ হুঁচৰি মাৰিলোঁ। আৰু এইফালে গাভৰুৰ লগতে বোৱাৰীসকলো পিছে কম নহয় দেই, তেওঁলোকো ওলাই আহিলে। আৰু এনেদৰে বিহু মাৰোঁতে মাৰোঁতে আমাৰ ৰাতি হ'ল। বাৰু আজিলৈ আহিছোঁ। অন্য এটা ব্লগত পুনৰ লগ পোৱা খাই মই প্ৰণামিকা। বাই।